হিষ্টৰিকেল কথা আৰু সেইখিনি কথা ময়ো শুনিছোঁ শুনি যাবে তোমাৰ মতে আৰু কি কথা কোৱাচোন কি শুনিছা তুমি যিখিনি শুনিছা সেইখিনি ময়ো কৈছোঁ ময়ো শুনিছোঁ বেলেগ সেই আৰু এই জয়পুৰ ট্ৰিপটোৰ ছেকেণ্ড পাৰ্টটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি এতিয়া জয়পুৰ মেট্ৰত এতিয়া আমি ফুৰিব বাবু যিহেতু ফাৰ্ষ্ট উঠিব মেট্ৰ জয়পুৰতে মেট্ৰতে যিখিনি ঘূৰিব পাৰোঁ আৰু এতিয়া ফাৰ্ষ্ট আমি হাঁহ মেৰত যাম হাঁহ মেৰতে যিখিনি ঘূৰিব পাৰোঁ সেইখিনি ঘূৰি ল'ম আৰু হাঁহ মেৰত যন্তৰ মন্তৰ এনেকুৱা বহুত কিবা আছে বহুত বতাহ দি আছে দেই কিন্তু চাউণ্ডটো ভালকৈ স্পষ্টকৈ নাপাব পাৰে কিন্তু মানে যিখিনি ঘূৰোঁ আৰু আপোনালোকক দেখাই আছোঁ আজিতো এনেও আধা দিনটো গ'লেই আৰু বাকী যিখিনি মানে ধৰক ৰাতিটো নহওঁতে আৰু যিখিনি যাব পাৰোঁ সেইখিনি আপোনালোকক দেখাম আমি ফুৰিব ওলাওঁ সেইখিনি মানে হাঁহ মেৰ যিখিনি আছে গোটেইখিনি আপোনালোকক দেখাম যেতিয়া আমি মানে মেট্ৰ' আহি আছে আপোনালোকে চাব পাৰে সেই মেট্ৰ'তে আমি যাম মেট্ৰ' ষ্টেচনত ৰখি আছোঁ মেট্ৰ'তে যিখিনি ঘূৰিব পাৰোঁ ঘূৰি লওঁ आवाज में मोबाइल का उपयोग न करें मैसेजेस এতিয়া আমি হাৱা মেৰত আহিলোঁ হাৱা মেৰত আহি পেলাই ফাৰ্ষ্ট আমি একো খোৱা নাই তো এই দাদাটো চলে বতৰে কিন্তু বহুত টেষ্টি দিয়ে আপোনালোকৰ হাৱা মেহল কেতিয়াবা আহিলে ইয়াতে এবাৰ ট্ৰাই কৰি চাব পাৰে বহুত টেষ্টি লাগে আমাৰ আহি গ'ল চলে বতৰে এতিয়া দেখাততো ভালে লাগিছে খাই কেনেকুৱা লাগে চাই লওঁ আমি এতিয়া হাঁহ মেৰত এণ্ট্ৰি কৰিলোঁ এতিয়া টিকট কাটিব লাগিব চাই লওঁ কিমান কি প্ৰাইচ হয় টিকটবিলাকত হাঁহ মেহলৰ টিকেট প্ৰাইচ লিষ্টটো আমি এতিয়া হাঁহ মেহলৰ মানে টিকট কাটি ইয়াত এণ্ট্ৰি কৰিলোঁ বাকী মানে ইয়াৰ পৰা মানে ইমান দুবৈটো ভাল পোৱা নাই বাকী চাই লওঁ আৰু অলপ আগতীয়াকৈ ওপৰত উঠি গম পাম কেনেকুৱা কি তাতে ফটো ভিডিঅ' উঠিম আপোনালোকে মন ইচ্ছা ফেচবুকত ফটোবিলাক পাই থাকিব এটা বস্তু কিন্তু এই হাঁহ মেহলৰ মানে এটা খাস বস্তু আপোনালোকক ক'ব পাৰিছোঁ ইয়াত মানে চাৰিওফালে খিৰিকী ইয়াত মানে টোটেল 953 না কিবা এনেকুৱা খিৰিকী আছে মানে টোটেলটো মই পাহৰিছোঁ ইমান মানে হ'ব বহুত খিৰিকী আছে মানে টপত আহিছোঁ হাঁহ মেহলৰ এতিয়া মানে ইয়াত খিৰিকীকেইখন দেখিছেনে এই খিৰিকীকেইখন মানে বহুত মানে ফিল্ম মুভি এইবিলাক দেখি আছিলোঁ মানে ৰাজস্থানী যিবিলাক ফিল্ম হওক চিৰিয়েল হওক এনেকুৱা খিৰিকী থাকে খিৰিকী এখন চাব পাৰে তো ভাল লাগে এনেকুৱা তোমাৰ উঠান লাগিব বাপৰে ইমান পাৰ বহুত পাৰই উৰি আছে ইয়াতে भैया ये राजस्थानी पापड़ है ना এতিয়া আমি আহিলোঁ আৰু জান্তাৰ মান্তাৰ মানে হাঁহ মেহলৰ পৰা ঘূৰি আহিলোঁ মানে হাঁহ মেহলৰ পৰা আহি মানে গা চা বহুত বেয়া লাগি গৈছিলে অলপ টাইম আমি ৰেষ্ট ল'লোঁ খানা পিনা খালোঁ কিবা কিবি খাই পেলাই মানে গা চা একদম বেয়া লাগি গৈছিল কাৰণ আমি যোৱা ৰাতি খোৱা নহ'ল গাৰতো মানে একদম অস্থিৰ হৈ গৈছে তিনিওটাৰে ছেম কণ্ডিশ্যন হৈছে তো মানে আমি অলপ ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পেলাই ৰ'দ নাই বাৰু কিন্তু তথাপিতো মানে এতিয়া জন্তা মন্তা ঘূৰিব আহিছোঁ বেলেগ ফালে আৰু এতিয়া যোৱা নহ'ল বাকী আমি যিহেতু আজি ৰাতি ইয়াত থাকিমেই তো কালি মানে যিখিনি বাকী হ'ব ভাল ভাল মানে ধৰক যিখিনি ফেমাছ ঠাই আছে আৰু সেইখিনি গোটেইখিনি কালি ঘূৰি মানে এক্সপ্ল'ৰ কৰি দেখাম বাকী আজি আমি যন্ত্ৰ মন্তৰত ইয়াতে সমাপ্ত কৰিম আমাৰ এই ছেকেণ্ড পাৰ্টৰ ভিডিঅ'টো যন্ত্ৰ মন্তৰত কি কি আমি দেখা পাওঁ কি কি চাওঁ গোটেইখিনি আপোনালোকক দেখাই আছোঁ
যন্তৰ মন্তৰত আহি ইমানো বেয়া নালাগে মানে এনেই আৰু মানে ধৰক আৰু ৰিলেক্স ফিল হোৱা গৈছে মানে যিখিনি মানে গাটো অস্থিৰ হোৱা বুলি কৈছিলোঁ বেয়া লগা বুলি কৈছিলোঁ সেইখিনি ভাল লাগিছে কিবা এটা মানে আহি পেলাই তো ঠিকে আছে কিন্তু মানে নিজৰ ঘূৰাটো বেয়া কিন্তু ঘূৰি পেলাই নিজৰ দেহাটোক মানে একদম অস্থিৰ কৰি পেলোৱাটো মানে সেইটো শুদ্ধ কেতিয়াও নহয় তো নিজৰ দেহাটোৰ প্ৰতিও মানে গুৰুত্ব ৰাখিব লাগিব যিহেতু আমি আজি আমাৰ ফাৰ্ষ্ট ডে তো আৰু আমাৰ হাতত 6-7 দিন আছে তো সেই 6-7 দিনৰ কাৰণে আমাৰ দেহত আৰু এনাৰ্জি ৰাখিব লাগিব তো সেইটোৰ কাৰণে আজি আমি ৰেষ্ট লোৱাটো বেছি দৰকাৰ আৰু আমি আজি সোনকালে মানে ৰুমত যাম যাই পেলাই ধৰক অলপ যদি ওচৰে পাজৰে মাৰ্কেটত ঘূৰিব সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যন্ত্ৰ মন্তৰত আহিলোঁ তো যন্ত্ৰ মন্ত্ৰৰ মানে যিখিনি হিষ্টৰিকেল কথা আৰু সেইখিনি কথা ময়ো শুনিছোঁ মানে তোমাৰ মতে আৰু কি কথা কোৱাচোন কি শুনিছা তুমি যিখিনি শুনিছা সেইখিনি ময়ো কৈছোঁ ময়ো শুনিছোঁ বেলেগো সেই আৰু মানে আগৰ দিনৰ মানে ৰজা মহাৰজাই মানে টাইমৰ ক্ষেত্ৰত মানে ইমান সেই নাছিলে ঘড়ী নাছিলে কিবা নাছিলে তো ইয়াতে মানে এইবিলাকতে ইয়াতে এনেকৈ চাইছিলে চব ইয়াত সেই কৰি থোৱা আছে আপোনালোকে আহিলে পূৰা ভালকৈ গম পাব এনেকৈ ভিতৰততো ইমান গম নাপায় আৰু মোৰ বা ধৰক এতিয়া ৰাতিও হৈছে ইমান দেখাই দিব নোৱাৰিম এনে কিহৰ কথা মানে এনে সেই কৰি থোৱা আছে আৰু মানুহ আহিলে সাধাৰণতে কি বুলি গম পাব এটা জাষ্ট মানে সৰু এক্সপ্লেইন দি কৈ দিয়া ইয়াতে আৰু কি আছে পূৰ্ণিমা অমাৱস্যা কেতিয়া হয় কেতিয়া হেৰি লাগে গ্ৰহণ লাগে সূৰ্য গ্ৰহণ চন্দ্ৰ গ্ৰহণ দিনৰ কিমান সময় বাজিছে কেতিয়া সূৰ্য উদয় হৈছে কেতিয়া সূৰ্য মাৰ গৈছে গোটেইখিনি জানিবৰ কাৰণে এইবিলাক কিবা কিবি যন্ত্ৰ বনাইছিলে ৰজাই তেতিয়াৰ বস্তু এইবোৰ আচ্ছা ঠিক আছে আমি এইখিনি কথাই গম পালোঁ আৰু ইয়াত আহি যন্ত্ৰ মন্তৰত আহি তো চাই লওঁ আৰু মানে এতিয়া ধৰক ৰাতি আৰু সিমান ফটো চটো ভাল নহয় বা মই ইমান ভিডিঅ' কৰি থাকিলে ইমান ভাল নহয় আৰু ভিডিঅ'বিলাক তো আমিও ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই এতিয়া মাৰ্কেটত সোমাওঁ অলপ মাৰ্কেটত কিবা কিবি বস্তু চাওঁ তাৰে পাছত আমি ৰুমত যাম যিহেতু আমাৰ আজি বহুত ক'লোৱে ভাগৰুৱা হৈ আছোঁ তিনিওটাই তো আজি আমি ৰেষ্ট লোৱাটো বহুত দৰকাৰ তেতিয়াহে ৰেষ্ট লোৱা আপোনালোকক আৰু আজি ফাৰ্ষ্ট ডে দিনাখনে যদি আমি বহুত ভাগৰুৱা হৈ যাওঁ তো আমি বাকী 6-7 দিনত কি আপোনালোকক দেখুৱাব পাৰিম তো আজি আমি ৰেষ্ট লোৱাটো বহুত বেছি দৰকাৰ তো আজি ৰেষ্ট লৈ আপোনালোকক ৰুমত যেতিয়া যাওঁ মই এই ছেকেণ্ড পাৰ্টটোৰ ভিডিঅ'টো তেতিয়া সমাপ্ত কৰি আছোঁ ৰুম আহি পালোঁ এতিয়া মানে বহুত গা ভাগৰ লাগিছে আৰু এতিয়া ৰুমত আহি মানে বেলেগ হোটেলত খাবৰ মানে ধৈৰ্য নাই আমি থকা হোটেলতে খানাটো অৰ্ডাৰ কৰিছোঁ আৰু আমি তিনিওটাই ফ্ৰেছ হৈ ল'লোঁ এতিয়া আৰু সোনকালে শুই যাম তেতিয়া কালি মৰ্ণিং সোনকালে উঠি আৰু নতুন ঠাই নতুন জেগা এক্সপ্ল'ৰ কৰিব পাৰিম আৰু আপোনালোককো থাৰ্ড পাৰ্টত নেক্সট ভিডিঅ'টোত দেখা পাব এইটো ছেকেণ্ড পাৰ্টৰ এই ছেকেণ্ড ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ আৰু যদি মোৰ এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব